নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ ৰেডি হৈ গ'ল, এতিয়া আমি ৰাস্তা ৰখি আছোঁ আৰু আমাৰ কাৰণে গাড়ী আহি আছে। আহি পিনে আমি গাড়ীত উঠিম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব, মই কণ্টিনিউ কৰি গৈ থাকিম। আজি আমি এটা বহুত ধুনীয়া ঠাইলৈ গৈ আছোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই যাব। আপোনালোকক এটা কথা কৈ দিছোঁ যে এইটো পিকনিক মানে মোৰ মা ঘৰৰ ফালৰ পৰা আহিছিলে মানুহ বহুতখিনি। তো আমি দুজন গৈছিলোঁ, হাজবেণ্ড আৰু মই। আৰু আমি এতিয়া গৈ আমাৰ গন্তব্যস্থান পালোহি। আপোনালোকে চাই থাকিব ভিডিঅ'টো মোৰ। আৰু আমি বাছৰ পৰা নামি পিনে সকলো নিজৰ কামত লাগি গ'ল। আমিও অলপ ওলাই আহিলোঁ আৰু সকলোতে বহুত গান লাগি থকা বাবে মই চাউণ্ডটো অফ কৰি দিলোঁ, কাৰণ কপিৰাইট লগাৰ চান্স আছে। আৰু আপোনালোকে চাগে হয়তো ধৰিব পাইছে আমি ক'ত আহি পালোহি। আমি আহিছোঁ পানীমূৰ। এইটো যিহেতু পিকনিকৰ ছিজনেই হয়, চ' মানুহ বহুত হৈছিলে, দেখিব পাৰিছে চাগে। মই পিছে যোৱাবাৰ আহিছিলোঁ পানীমূৰ, কিন্তু তেতিয়া মানুহ ইমান নাছিল, প্ৰায় নাছিলে। আৰু তেতিয়া ভালকৈ ফটো কেইখনমানো মাৰা হোৱা নাছিলে। পিছে ভিডিঅ'টো দিয়া বহুত পলমেই হ'ল, কাৰণ আমি গৈছিলোঁ জানুৱাৰীৰ 5 তাৰিখে পানীমূৰ, আৰু ভিডিঅ'টো কিছুমান প্ৰব্লেমৰ কাৰণে ভিডিঅ'টো এডিট কৰিব থাকি গৈছিলে। আৰু আপোনালোকে মোৰ ভিডিঅ' ক'ৰ পৰা চাই কমেণ্ট এটা কৰি জনাই দিব। আৰু যদি ভাল লাগে ভিডিঅ'বোৰ তেন্তে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্লেচটো পিছে বৰ বেছি ধুনীয়া, আপোনালোকে আহিব। পানীমূৰ উমৰাংচুত আছে। মানুহে হয়তো এই নীলাপানী চাবলৈকে কাৰণে চাগে বহুত দূৰৰ পৰা আহে। আমাৰ পিছে ঘৰৰ পৰা বেছি দূৰ নহয়, 1-1.5 ঘণ্টা বাট হয়। আৰু এটা কথা কি বেয়া লাগিলে জানেনে? এই যে ব'টিং কৰি আছে, আমাৰ যে কিমান মন আছিলে, কিন্তু যিটো দীঘল লাইন, নোৱাৰিলোঁ আমি আৰু ৰখি থাকিব। আৰু এইফালে দেখিছে নাই, বাইদেৱে ভিডিঅ' কৰাটো একে ব্যস্ত। আৰু বহুত বেছি গান বাজি আছিলে, সেইকাৰণে একেবাৰে ভিডিঅ'টো চাউণ্ড অফ কৰিব লগা হ'ল, কপিৰাইট লগাব পাৰে সেইবাবে। তো ভিডিঅ'টো আপোনালোকে চাই থাকক।
আৰু আমাৰ ঘূৰি ঘূৰি ভোক লাগি গ'ল আৰু আমি বহি গ'লোঁ ভাতৰ থালিত। পিছে মাংস দিয়াই নাছিলে, আমি আগতীয়াকৈ খাব ল'লোঁ, ইমান ভোক লাগিছিল। আৰু এতিয়া সকলোৰে খাই হোৱাৰ পাছত আমি ঘৰ যাবলৈ ওলালোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল পালে লাইক কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। থেংক ইউ।